আমি আজি এনেকুৱা এটা ৱেবছাইট চাম যিটোৱে আপোনাক যি লকডাউনৰ বৰিং দিনবোৰ তাৰ পৰা অলপ আঁতৰাই মনটোক অলপ ফূৰ্তি দিব পাৰিব। গতিকে প্ৰথমতে আপোনাৰ ব্ৰাউজাৰ অপেন কৰক আৰু যদি আমি চাওঁ ইয়াত কুইক ড্ৰ প্ৰথমতে আছে কুইক ড্ৰ অনলাইন গেম কুইক ড্ৰ টাস্ক এটা অতি মনোৰঞ্জন দিব পৰা গেম। আমি যদি খেলি চাওঁ কুইক ড্ৰ এইটো প্ৰথম যিটো আহিছে আমি চাওঁ তাত গৈ কুইক ড্ৰ উইথ google.com অৰ্থাৎ সম্পূৰ্ণ চিকিউৰ এইটো গুগলৰ দ্বাৰা বনোৱা আছে। গতিকে আমি এতিয়া লেটছ ড্ৰ কৰোঁ। এতিয়া আমাক হাত ঘড়ী এটা আঁকিব দিছে 20 ছেকেণ্ডৰ ভিতৰত। যদি 20 ছেকেণ্ডৰ ভিতৰত আমি আঁকিব পাৰোঁ অৰ্থাৎ অনুমান কৰিব আমি কি আঁকিছোঁ। যদি 20 ছেকেণ্ডৰ ভিতৰত আমি অঁকা বস্তুটো অনুমান কৰিব পাৰে শুদ্ধকৈ তেন্তে আমি লেভেল পাৰ কৰিব পাৰিম। গতিকে আমাক আঁকিব দিছে এটা হাত ঘড়ী 20 ছেকেণ্ডৰ আমি ঘপকৈ গতিত এতিয়া এটা হাত ঘড়ী আঁকিবলৈ চেষ্টা কৰোঁ। I see circle or blueberry or frying pan. Oh, I know, it's wristwatch. গতিকে আমাৰ আৰু শুদ্ধ হ'ল। লিপষ্টিক 20 ছেকেণ্ডত আমাৰ লিপষ্টিক আঁকিব দিছে লিপষ্টিক। I see matches or leg or foot or candle. Oh, I know, it's lipstick. Yes. গতিকে আমি দুটা শুদ্ধ আঁকিব পাৰিছোঁ। এটা পেন ব্ৰাছ আঁকিব দিছে আমাক। I see underwear. Or nail, or diamond, or hourglass. I see lipstick, or toilet, or vase, or chair, or cooler. I see shovel, or ring. Oh, I know, it's paintbrush. আমি শুদ্ধ কৰিব পাৰিলোঁ। গ্ৰাছ আঁকিব দিছে আমাক 20 ছেকেণ্ডৰ ভিতৰত ঘাঁহ। I see beach, or eye, or stitches. Oh, I know, it's grass. Okay. এতিয়া আমাক আঁকিব দিছে বেলুন 20 ছেকেণ্ডৰ ভিতৰত আমি 20 ছেকেণ্ডৰ বেলুন আঁকিম। I see potato, or leaf. Oh, I know, it's balloon. 20 ছেকেণ্ডৰ ডায়মণ্ড আঁকিব দিছে। যিহেতু আপোনাৰ ওপৰত দেখিছে 6x6 অৰ্থাৎ এবাৰ আমাৰ এখন গ্লাছ আঁকিব লাগিব 6 নম্বৰ এখন 5খন আমি শুদ্ধকৈ আঁকিলোঁ। 6 নম্বৰখন চাওঁ ড্ৰ ডায়মণ্ড গতিত। I see tent, or seesaw. Oh, I know, it's diamond. Okay, diamond. Well, আমি গোটেইকেইটা শুদ্ধ আঁকিব পাৰিলোঁ। আপোনালোকে আকৌ খেলি চাব পাৰে প্লে এগেইন। স্পীডবোট আঁকিব দিছে আমাক 20 ছেকেণ্ডৰ ভিতৰত স্পীডবোট। I see line, or ocean, or canoe, or mouth. I see line, or ocean, or canoe. Oh, I know, it's speedboat. Yes, আমি শুদ্ধ আঁকিব পাৰিলোঁ। Eyeglass গতিত। I see baseball. Oh, I know, it's eyeglasses. Yes. Draw onion. পিঁয়াজ আঁকিব দিছে আমাক 20 ছেকেণ্ডৰ ভিতৰত। I see string bean, or banana, or necklace, or nose. I see garden hose, or leaf, or light bulb, or elbow. I see feather, or hockey puck, or bracelet, or watermelon. I see river, or the Eiffel Tower. Oh, I know, it's onion. Yes. Draw hand. I see finger, or mountain. Oh, I know, it's hand. Yes. Tent আঁকিব দিছে আমাক। Oh, I know, it's tent. Yes, simple. Oh, brain আঁকিব দিছে আমাক brain আঁকি চাওঁ। I see nose, or moon, or potato, or necklace, or knee. I see hot air balloon. I see bun, or circle, or mouse, or smiley face, or umbrella. Oh, I know, it's brain. আকৌ আমি দেখিলে শুদ্ধকৈ আঁকিব পাৰিলোঁ 6টা। গতিকে সহজ গেম কিন্তু আনন্দময় গেম। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাওক এবাৰ। কিন্তু কেতিয়াবা বৰ আচৰিত কিছুমান গেছ কৰি দিয়ে আপোনাৰ হাঁহি উঠিব নিশ্চয়কৈ। গতিকে ৱেবছাইটলৈ যাওক আপোনালোকে খেলিব পাৰিব। গতিকে এনেকৈ আপোনালোকে খেলিব পাৰিব। মই এই ৱেবছাইটটোৰ লিংকটো আপোনালোকক নিশ্চয়কৈ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা গৈ খেলিব পাৰিব আৰু আপোনালোকৰ ছবিবোৰ অন্ততঃ মোৰ লগত শ্বেয়াৰ কৰি দিলে ভাল পাম। দেখিছে মই কিমান পাকৈত চিত্ৰকৰ ছবিটোতে এটাও ভুল নোহোৱাকৈ আঁকি দিছোঁ।
যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ঘৰৰ ভিতৰতে থাকক, সুৰক্ষিত থাকক, আন 10জনকো সুৰক্ষিত থাকিবলৈ সুযোগ দিয়ক। চৰকাৰৰ নিৰ্দেশনাবোৰ মানি চলক। ষ্টে ছেফ, ষ্টে হোম। আজি ইমানেই, লগ পাম পুনৰ পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।